প্ৰেছ বাৰ্তাৰ কাৰণে মাতা হৈছে। আপোনালোকে সকলোৱে জানে যে আজি খুব আনন্দৰ দিন, ফূৰ্তিৰ দিন। গতিকে আজি গণৰাজ্য দিৱসতে আমাৰ বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে ভাৰত চৰকাৰ, অসম চৰকাৰে এটা আমাক গিফ্ট দিয়াৰ নিচিনা দিছে। গতিকে বিতংভাৱে আজিৰ মানে প্ৰেছ বাৰ্তাটো মানে ক'বলৈ আমাৰ এই দলৰ কাৰ্যকৰী সভাপতি তথা মাননীয় সাংসদ ৰেংগৰা নাৰ্জাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ। নমস্কাৰ। এই মুহূৰ্তত আজি গণৰাজ্য দিৱসৰ শুভ মুহূৰ্তত দেশবাসী ৰাইজক আমাৰ UPPL দলৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আজিৰ এই প্ৰেছ বাৰ্তাৰ জৰিয়তে আমাৰ অসমৰ আৰু BTR অঞ্চলৰ সমূহ ৰাইজলৈ আমি এটা কথা জনাব বিচাৰিছোঁ যে আজি গণৰাজ্য দিৱস দেশজুৰি পালন কৰা হৈছে। অসমতো আমাৰ গণৰাজ্য দিৱস সুচাৰুৰূপে পালন কৰা হৈছে আৰু BTRতো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কোকৰাঝাৰত গণৰাজ্য দিৱস পালন কৰা হৈছে। আজিৰ এই মুহূৰ্ততে এটা BTRবাসী ৰাইজৰ কাৰণে সুখবৰ আমি পাইছোঁ। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ গণৰাজ্য দিৱসৰ এটা ভাল ঘোষণা কৰিলে যে BTR একৰৰ টকা অনুযায়ী BTRৰ যিটো এৰিয়া এক্সপানশ্যনৰ কথা আছিলে গহপুৰলৈকে আজি সুচাৰুৰূপে তেখেতে স্পষ্টভাৱে ঘোষণা কৰিলে যে 43টা ৰেভিনিউ ভিলেজ আৰু 17টা ফৰেষ্ট ভিলেজ আমাৰ BTRৰ সংলগ্ন কৰি পেলাই নতুনকৈ গাঁও অন্তৰ্ভুক্ত কৰা হ'ব। এই মুহূৰ্তত আমি BTRবাসী হৈ আৰু আমাৰ সকলো ৰাইজৰ হৈ পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ আন্তৰিকতাৰে আমি ধন্যবাদ জনাইছোঁ। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ গৃহমন্ত্ৰী তেখেত অমিত শ্বাহ ডাঙৰীয়া, তেওঁলোককো আমাৰ BTR অঞ্চলৰ হৈ পেলাই আৰু আমাৰ UPPL দলৰ তৰফৰ পৰা তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আমাৰ BTR একৰ্ড 2020 চনৰ 27 জানুৱাৰীত হৈছিলে। আজি 26 তাৰিখ, অহাকালি 27 তাৰিখ। অহাকালি আমাৰ একৰ্ডৰ 3 বছৰীয়া এটা উপক্ৰম হ'ব। তো গতিকে অহাকালি যিটো আমি উদযাপন কৰিবলৈ গৈ আছোঁ একৰ্ড ডে হিচাপে, আগমুহূৰ্তত আজি গণৰাজ্য দিৱসত আমি ভাল খবৰটো আমি পালোঁ। তো গতিকে এটা কথা আমি স্পষ্ট ক'ব বিচাৰিছিলোঁ যে এই মুহূৰ্তত বড়োসকলে 3টা একৰ্ড আমি পাইছোঁ। 1993 এটা একৰ্ড হৈছিলে, 2003 চনত একৰ্ড এটা হৈছিলে আৰু 2020 চনত BTR একৰ্ড হৈছিলে। বিগত দুটা যিটো একৰ্ড হৈছিলে 1993 আৰু 2003, এই সময়ছোৱাত আমাৰ গহপুৰ এক্সটেনশ্যন আমি কৰিব পৰা নাছিলে। আমাৰ 5 নৈলৈকে, কোকৰাঝাৰৰ পৰা 5 নৈলৈকে, শংকৰগছৰ পৰা 5 নৈলৈকে আমাৰ BTR সীমাবদ্ধ হৈ আছিলে। কিন্তু 2020 চনৰ যিটো একৰ্ড, সেই একৰ্ডত কথা দিয়া হৈছিল যে আমাৰ BTR যিটো সীমা সম্প্ৰসাৰণ কৰিব লাগে, গহপুৰলৈকে সম্প্ৰসাৰণ কৰিব লাগে। আৰু সেই মৰ্মে আজি সম্প্ৰসাৰণ কৰা হ'ল, এক্সপেনশ্যন কৰা হ'ল। তো গতিকে বিগত দিনবোৰত যিটো আমি আশা কৰিছিলোঁ যে আমাৰ BTRৰ সীমা বাঢ়িব, আজি বাস্তৱত ৰূপায়িত হ'ল। গতিকে মই ভাবোঁ এটা কথা স্পষ্ট হ'ল যে বড়োসকলে বড়োলেণ্ড কাৰণে আন্দোলন কৰা হৈছিলে, কিন্তু অসমবাসী ৰাইজৰ আহ্বানত আৰু ভাৰত চৰকাৰৰ আহ্বানত বড়োসকলে 3টাকেই চুক্তি কৰিছে যদিও আমি বড়োলেণ্ডটো পোৱা নাই। আৰু ভাৰত চৰকাৰ কোৱাৰ দৰে আৰু অসমৰ ৰাইজে কোৱাৰ দৰে আমি 6 শিডিউল যিটো এডমিনিষ্ট্ৰেটিভ যিটো ব্যৱস্থা, সেইটো লৈ আমি সন্তুষ্ট হৈ থাকিছিলোঁ। আৰু আমাৰ বড়োসকলৰ লগতে এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ কাৰণে যিটো কাম কৰা আমাৰ চিন্তা আছিলে, সেইটো লৈ পেলাই আমি আগবাঢ়ি আহিছোঁ। গতিকে আজিৰ তাৰিখত আমাৰ BTRৰ যিটো বাউণ্ডাৰী গহপুৰলৈকে সম্প্ৰসাৰণ কৰাত নিশ্চয় অসমবাসী ৰাইজেও আদৰি ল'ব
আৰু আমি বড়োসকলে আদৰি ল'ব, সকলোৱে আদৰি ল'ব আৰু এই একৰ্ডত যিখিনি ব্যৱস্থা কৰা হৈছে তাতে সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিব পাৰে, ইয়াৰ কাৰণে সকলোৱে যাতে সহযোগ কৰে এইখিনি আমি কামনা কৰিছোঁ। আৰু আমাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল ফ্ৰণ্টৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি খুব আশাবাদী যে আগন্তুক দিনত আকৌ যিকেইটা আমাৰ দফা ক্ল'জবিলাক ৰূপায়ণ কৰিব লগা আছে সেইখিনি নিশ্চয় কৰিব। ইতিমধ্যে আমাৰ যিটো ইকনমিক পেকেজ দিয়া হৈছিলে একৰ্ডৰ জৰিয়তে 1500 কোটি টকা পেকেজ, ইয়াৰ ভিতৰত ইতিমধ্যে 500 কোটি টকা ভাৰত চৰকাৰে ইতিমধ্যে ঘোষণা কৰিলে আমাৰ BTC উন্নয়নৰ কাৰণে। গতিকে পৰ্যায়ক্ৰমে আমাৰ BTR একৰ্ডৰ যিখিনি দফা পূৰণ কৰিব লাগে সেইখিনি হৈ আছে। আৰু ক'ব গ'লে বাউণ্ডেৰী এক্সটেনশ্যন আমাৰ BTR একৰ্ডৰ এইটো এটা চেণ্টাৰ পইণ্ট আছিলে। মূল বিষয়টো হ'ল অগমেণ্টেশ্যন অফ BTC বাউণ্ডাৰী আছিলে। তো গতিকে আজিৰ তাৰিখত এই যিটো দফা ৰূপায়ণ কৰা হ'ল, গতিকে আমি আন্তৰিকতাৰে অসম চৰকাৰ, ভাৰত চৰকাৰ আমি ধন্যবাদ জনাইছোঁ। আপোনালোকৰ যি কিবা প্ৰশ্ন আছে? প্ৰশ্ন যদি নাই, আমাৰ চিফ ছাৰৰ যি এডভাইজাৰ ডক্টৰ বেৰলাউকে খাৰ্জী, তেখেতকো মই দুআষাৰমান ক'বলৈ অনুৰোধ কৰিছোঁ। নমস্কাৰ। আজিৰ এই শুভ মুহূৰ্তত আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট হোৱাৰ নিচিনাকৈ আমিও ভাৰতৰ প্ৰধানমন্ত্ৰী, হোম মিনিষ্টাৰ, অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ BTCৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ যাচিছোঁ। কিয়নো আমি বুজি পাওঁ BTR চুক্তিৰ গোটেইবিলাক দফা যে আখৰে আখৰে ৰূপায়ণ হ'ব লাগে, এই ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তৰফৰ পৰা, ষ্টেট গভৰ্ণমেণ্টৰ তৰফৰ পৰা আৰু আমাৰ BTC চৰকাৰৰ তৰফৰ পৰা কোনোদিন আমি হীন দেৰি ত্ৰুটি কৰা নাই। কিছুমান টেকনিকেল কথাৰ কাৰণে কিছুমান দফাৰ ৰূপায়ণৰ ক্ষেত্ৰত অলপ বিলম্ব হৈছে। সেইকাৰণে আমি ক'ব খোজোঁ যে ইট ইজ ডিলেড ন' ডাউট বাট ইট ইজ নট ডিনাইড। ইয়াতকৈ আৰু আনন্দৰ কথা একো হ'ব নোৱাৰোঁ। সেইকাৰণে আমি BTC চৰকাৰ, কোৱালিশ্যন চৰকাৰ আমি চলাই আছোঁ। গভৰ্ণমেণ্ট অফ আছাম আমাৰ কোৱালিশ্যন চৰকাৰ আমি চলাই আছোঁ। আৰু আমাৰ একমাত্ৰ মাননীয় সাংসদ শ্ৰী ৰংগেৰণ আজাৰী দেৱে নৰেন্দ্ৰ মোদী চৰকাৰে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। এটা কাৰণেই হয় যে আমি BTR-বাসীৰ সৰ্বংগ সুন্দৰ কৰিবৰ কাৰণে সৰ্বাংগীন উন্নয়ন কামনা কৰোঁ। সেইকাৰণে আমি BTC-বাসী ৰাইজৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী মানুহক আশ্বাস দিব খোজোঁ যে আমাৰ UPPL লিবাৰেলৰ শাসনকালত আৰু আমাৰ প্ৰমোদ বড়ো ছাৰৰ সবল নেতৃত্বত কোনো জাতি জনগোষ্ঠীক বেয়া চকুৰে চোৱা নহয়। চবকে মৰ্যাদা সন্মান সহকাৰে আমি জীয়াই থকাৰ কাৰণে যি নিশ্চিত এইটো প্ৰদান কৰিব খোজোঁ। সেইকাৰণে আজিৰ তাৰিখত যে শোণিতপুৰবাসী, বিশ্বনাথবাসী, যিবিলাক আমাৰ বড়ো অধ্যুষিত এলেকা, তাত আমাৰ লগত যুগ যুগ ধৰি বসবাস কৰি অহা প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহবিলাকক আমি শুভেচ্ছা জনাইছোঁ। আপোনালোকক আমি দলৰ তৰফৰ পৰা নিশ্চিত প্ৰদান কৰিব খোজোঁ। অসমত থাকোঁতে আপোনালোকৰ যিটো কোনো ধৰণৰ অন্যায় কৰা হোৱা নাছিল, BTR-ৰ লগত থাকোঁতেও আপোনালোকৰ কোনো হিনদেৰি নহয়, কোনো ধৰণৰ বঞ্চিত আপোনালোকে নহয়। সেইকাৰণে আপোনালোকক আমি ক'ব খোজোঁ, আপোনালোকে ওলাই আহক, আমি একেলগে সৰ্বাংগ সুন্দৰ BTR গঠন কৰিম, so that we can contribute towards the growing up of Assam from strength to strength, so that we can contribute towards the building up of this great country of India. Thank you.